মৰমৰ বন্ধু বাইদেউসকল, আজিৰ এই ভিডিঅ'টোত আমি পঢ়িম আমাৰ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 1 আৰু সেইটো হৈছে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। অ'কে, মোৰ নাম শ্ৰী ৰাজা বণিক আৰু মই টিচাৰ নহয়, মই জাষ্ট পঢ়াই ভাল পাওঁ, মই টিউশ্যন কৰাওঁ। চ' সেইকাৰণে মই ভাবিছোঁ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ কিতাপৰ কুৱেশ্যন এনচাৰখিনি যিমানখিনি আছে সেইখিনি মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম বা মই তোমালোকৰ লগত অলপ ডিছকাছ কৰিম। অ'কে, চ' এতিয়া ইয়াত কি কৈছে চোৱা, ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। ভাৰতবৰ্ষ এটা বেলেগ দেশ আৰু ইউৰোপ আমি নকৈছে ইউৰোপলৈ যাব লাগিব, 7 সমুন্দৰ পাৰ হৈ পেলাই সমুন্দৰ মানে সাগৰ পাৰ হৈ যাব লাগে, মানে ঠিক তেনেকুৱা কথা। অ'কে, বুজিব পাৰিছে? এইটো ভাৰতবৰ্ষ, এইটো হৈছে ইউৰোপ। তো ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ মানুহ যে গৈছিল সেইটোকে কৈছে ভাৰতবৰ্ষলৈ ইউৰোপৰ পৰা আগমন। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। আৰু সেইটো সময়ত কি হৈছিলে সেইবোৰে আমি বহুত ইণ্টাৰেষ্টিংলি আমি পঢ়িম, মই তোমালোকক পঢ়াই দিম। অ'কে, চ' এতিয়া মই তোমালোকৰ লগত ষ্টাৰ্ট কৰোঁ কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰা। অনুশীলনীত আমাৰ প্ৰথম প্ৰশ্নটো আছে যে কি কৈছে, অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন তোমালোকে উত্তৰটো দিয়া। চমু উত্তৰ মানে সৰুকৈ দিব কৈছে। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? মই নোট কৰি লৈছোঁ, মই চাই পঢ়াই আছোঁ। চ' ফাৰ্ষ্টত মই প্ৰশ্নটো ধুনীয়াকৈ পঢ়িম, তাৰপিছত মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। অ'কে, চ' কি কৈছে, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? নাবিক মানে নাও যদি চলাই তেওঁ নাবিক বুলি কয়। চ' ভাৰতবৰ্ষ আৰু পাশ্চাত্যৰ এটা বেলেগ বেলেগ ঠাই, ভাৰতবৰ্ষ আৰু পাশ্চাত্য বেলেগ বেলেগ ঠাই। চ' ইয়াৰ পৰা মানে পাশ্চাত্যৰ পৰা ভাৰতবৰ্ষলৈ এতিয়াতো বাৰু আমি উৰাজাহাজ দি যাব পাৰোঁ, মানে আমি প্লেইন দি যাব পাৰোঁ, হয়নে? চাৰ্টাৰ প্লেইন দি যাব পাৰোঁ, মানে বহুত ফেচিলিটিছ আহি গৈছে এতিয়া, আগত নাছিলে। তো আগতে মাজত কি আছে বাৰু, এইটো হৈছে ভাৰতবৰ্ষ, এইটো হৈছে পাশ্চাত্য, মাজত কি আছে সাগৰ। চ' তেতিয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে কি ইউজ কৰিছিলে? নাও, জাহাজ সেইবোৰ ইউজ কৰিছিলে। চ' পাশ্চাত্যৰ পৰা মানে বেলেগ এটা ঠাইৰ পৰা, বেলেগ এটা দেশৰ পৰা ভাৰতবৰ্ষলৈ পোনপ্ৰথমবাৰ ফাৰ্ষ্ট টাইম বেলেগ এটা দেশৰ পৰা ভাৰতবৰ্ষলৈ মানুহ এজন আহিছিলে। সেই মানুহজন কোন আছিলে? সেই মানুহজনৰ নাম কি আছিলে? সেইটো কৈছে, কুৱেশ্যনটো কৰিছে। চ' সেই মানুহজনৰ নাম হৈছে ভাস্কো দা গামা। অ'কে, ভাস্কো দা গামা নামটো তোমালোকে মনত ৰাখিবা। তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰা, মুখস্থ কৰাৰ দৰকাৰ নাই। অ'কে, পাশ্চাত্য দেশৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষলৈ অহা মানুহজনৰ নামেই হৈছে ভাস্কো দা গামা। মনত থাকি গ'ল? তো তেওঁ কৈছে যে তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? তেওঁ কেতিয়া আহিছিল? তেওঁ যে নাও লৈ যে আহিছিলে, একদম পূৰা একদম বৈঠা মাৰি আহিছিলে। চ' এতিয়া কথাটো হ'ল, তেওঁ কিমান চনত আহিছিলে আৰু ভাৰতবৰ্ষত পোনপ্ৰথমে আহি পেলাই কোনখিনিত তেওঁ ভৰি থৈছিলে, মানে তেওঁ ক'ত আহি নামিছিলে, নাও লৈ ক'ত আহিছিলে? চ' তেওঁ আহিছিলে 1498 চনত, মানে 1498 চনত, আৰু ভাৰতবৰ্ষৰ কালিকট বন্দৰত তেওঁ আহিছে। কালিকট বন্দৰ, কালিকট মানে এটা ঠাইৰ নাম আৰু বন্দৰ মানে, এতিয়া বন্দৰ মানে হৈছে প'ৰ্ট। এতিয়া চোৱা, এটা দেশ আৰু এটা দেশ মাজত আছে কি? সাগৰ। তো এটা ঠাইৰ পৰা বা এটা দেশৰ পৰা আন এটা দেশলৈ যেতিয়া জাহাজেৰে মাল মানে ৰ' মেটেৰিয়েলছ কোৱা, বা মই যে মোবাইলটো শ্বুট কৰি আছোঁ, বা মই ট্ৰাইপড মই ইউজ কৰি আছোঁ, এই বৰ্ডটো মই ইউজ কৰি আছোঁ, বা যিমান মই মানে বস্তু ইউজ কৰি আছোঁ, কাপোৰ পিন্ধি আছোঁ, এইবোৰ আমি নিজেও বনাওঁ, মানে ভাৰতবৰ্ষতো বনাওঁ, আৰু আমি ফৰ এক্সাম্পল চাইনা বা আমেৰিকা তাৰ পৰা আমি আনো। তো আনিবলৈ সেইবোৰ কিহেদি আনিম? এই ডাঙৰ ডাঙৰ জাহাজে আনিব লাগিব। তো জাহাজবোৰ আহি পেলাই ক'ত ৰ'ব? আমেৰিকাৰ পৰা জাহাজটো যে আহি আছে সাগৰেদি, ভাৰতবৰ্ষৰ কোনখিনি ঠাইত আহি পেলাই ৰ'ব? চ' জাহাজটো যোনখিনি ঠাইত আহি পেলাই ৰখিছে সেই ঠাইকেই ক'ব বন্দৰ, ইংৰাজীত হ'ব পোৰ্ট। অ'কে, বন্দৰ। তো ভাস্কো দা গামাই
প্ৰথম সাগৰেদি আহি পেলাই ভাৰতবৰ্ষৰ কালিকট নামৰ বন্দৰত আহি পেলাই ৰখিছিলে। তাৰ পৰা তেওঁ ভাৰতবৰ্ষত ঘূৰি ফুৰিছিলে, মানে এনে আৰু জাষ্ট এক্সপ্ল'ৰ কৰিছিলে, মানে ভাৰতবৰ্ষখন কেনেকুৱা দেখা। অ'কে, বুজিব পাৰিছা? অ'কে, তেওঁ কেতিয়া আহিছিলে? 1498 চনত। 2 নম্বৰ প্ৰশ্ন কৰিলে, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? জলপথেৰে মানে সাগৰেৰে, মহাসাগৰেৰে পৃথিৱী মানে গোটেই পৃথিৱীখন জলপথেৰে মানে সাগৰেৰে, মহাসাগৰেৰে ঘূৰি ফুৰিবলৈ সমৰ্থ হোৱা মানে মানি লোৱা ইংৰাজ নাবিকজন কোন আছিল? মানে ভাৰতবৰ্ষ বাদ দি পেলাই যিমান পৃথিৱীটো কিমান নাম, চ' গোটেই পৃথিৱীটো তেওঁ এক্সপ্ল'ৰ কৰিব সাগৰেদি, নাৱেদি, মানে সাগৰৰ ৰাস্তা দি পেলাই। তেওঁ আছিল ফ্ৰান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাবিক আছিলে। তেওঁ গোটেই পৃথিৱীখনত জলপথেৰে এক্সপ্ল'ৰ কৰিব, মানে ধৰি লোৱা এইটো জলপথ মানে সাগৰ মহাসাগৰ। তো তেওঁ ইংৰাজ আছিলে, মানে তেওঁ ক'ত থাকিব? ব্ৰিটেইনত থাকিব, মানে তেওঁ লণ্ডনত থাকিব। অ'কে, তো ব্ৰিটেইনৰ পৰা তেওঁ জলপথেদি ষ্টাৰ্ট কৰিছে, ফাৰ্ষ্টতে গৈছে ধৰি লোৱা ফৰ এক্সাম্পল ভাৰতবৰ্ষ, তাৰপিছতে তাৰ এক্সপ্ল'ৰ কৰিলে, তাৰপিছতে ভাবিছে তেওঁ আমেৰিকালৈ যাব, তাৰপিছত ভাবিছে তেওঁ ফ্ৰান্সলৈ যাব, তাৰপিছত ভাবিছে ই জাৰ্মানীলৈ যাব, তেনেকুৱা মানে কথা। তো সাগৰৰ পথেৰে গোটেই পৃথিৱীটো এক্সপ্ল'ৰ কৰিছে, চাইছে গোটেই পৃথিৱীখনত কি আছে, সেই ঠাইৰ কালচাৰ, সেই ঠাইৰ ৰীতি নীতি ৰিৱাজ, সেই ঠাইৰ মানুহ চব তেওঁ এক্সপ্ল'ৰ কৰিছে। আৰু তেওঁৰ নামটো কি আছিলে? তেওঁৰ নামটো আছিলে ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰত ভূমিত পোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াত চব ভালকৈ বুজা প্ৰশ্নটো কি কৈছে, ভাৰত ভূমিত মানে আমাৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট টাইম কোন ইংৰাজ মানে ব্ৰিটিছ ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ মানে তেওঁ ইংৰাজ, মানে তেওঁ যে আমাৰ ভাৰতবৰ্ষত সোমাব, তেতিয়াতো ৰজা মহাৰাজা আছে, চ' ভাৰতবৰ্ষত যে সোমাব ডাইৰেক্টলি তেওঁ এণ্ট্ৰি কৰিব নোৱাৰিব, তাৰ কাৰণে তেওঁ এটা লাইচেঞ্চ লাগিব বা অনুমতি পত্ৰ লাগিব যে তেওঁ আমাৰ ভাৰতবৰ্ষত এণ্ট্ৰি কৰিব পাৰিব। অ'কে, চ' অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিলে আৰু কোনে প্ৰৱেশ কৰিছিলে, তেওঁৰ নামটো সুধিছে। ভাৰত ভূমিত জেমছ মিল্ডেন হ'লে পোনপ্ৰথমে অনুমতি পত্ৰ লৈ 1599 চনত, মানে 1599 চনত, 1599 চনত বা খ্ৰীষ্টাব্দত একেই, চন আৰু খ্ৰীষ্টাব্দ একেই হয় হা, চন আৰু খ্ৰীষ্টাব্দ একেই। তো খ্ৰীষ্টাব্দত বা চনত ভাৰত ভূমিত প্ৰৱেশ কৰিছে। কেতিয়া? 1599 চনত। নামটো কি আছিলে? জেমছ মিল্ডেন হল। জেমছৰ জে, মিল্ডেনৰ এম, হলৰ এইচ, JMH। এইটো তোমালোকে জাষ্ট এনেকৈ মনত ৰাখিবৰ কাৰণে মই তোমালোকক শিকাই আছোঁ। জেমছ মিল্ডেন হল, জেমছ জে বা বৰ্গীয় জ, জেমছ জ। অ'কে, তো তোমালোকে চোৱা এই নামবোৰ তোমালোকে কেনেকৈ জেমছ মিল্ডেন হল, জেমছৰ পৰা জেটো লৈ লোৱা, মিল্ডেনৰ পৰা মিটো লৈ লোৱা, মি, আৰু হলৰ পৰা হটো লৈ লোৱা, জেমি। চ' তেনেকৈ তোমালোকে বনাই ল'বা মানে। অ'কে, তোমালোকে বুজিব পাৰিছা? মই বহুত স্পীডত কৈ আছোঁ নেকি? তোমালোকে যদি বুজি পোৱা নাই বা তোমালোকে ভাবিছা যে মই বহুত স্পীডত গৈ আছোঁ, তেনেহ'লে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা। চ' তেতিয়া মই লাষ্ট টাইম তেতিয়া মই বুজি যাম যে কেনেকৈ ভিডিঅ'বোৰ ভালকৈ বনাব লাগে। অ'কে, এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো আমি পঢ়িম, আমি বুজিম। অ'কে, 4 নম্বৰ প্ৰশ্নটো কি কৈছে, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া আৰু ক'ত গঠন হৈছিল? গঠন মানে প্ৰতিষ্ঠা কৰা হৈছিল, হৈ গৈছিল মানে প্ৰতিষ্ঠা হৈছিল। যেনেকৈ মই এই ঘৰটোত আছোঁ, এই ঘৰটো কেতিয়া বনোৱা হৈছিল?
ধৰি লোৱা আজিৰ পৰা 20 বছৰ আগত তেনেকুৱা মানে তো ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া বনোৱা হৈছিল আৰু ক'ত বনোৱা হৈছিল এইটো কুৱেশ্যন কৰিছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 চনত মানে 1600 খ্ৰীষ্টাব্দত বা 1600 চনত লণ্ডনত বনোৱা হৈছিল লণ্ডনত গঠন কৰা হৈছিল এইটো বহুত ইজি হয় 1600 চনত লণ্ডনত বনোৱা হৈছিল লণ্ডন মানে ব্ৰিটেইনত বনোৱা হৈছিল ব্ৰিটেইন য'ত ব্ৰিটিছসকলে থাকে তাত বনোৱা হৈছিল 5 নম্বৰ কুৱেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য কি ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি মানে কি থিতাপি মানে আহাৰ তাত তেওঁলোকে ভাবিছে ব্ৰিটেইনত বহি তেওঁলোকে ভাবিছে আমি ভাৰতবৰ্ষত এণ্ট্ৰি কেনেকৈ মাৰিম আমি ভাৰতবৰ্ষত সাম্ৰাজ্যটো কেনেকৈ ল'ব পাৰিম আমি তাত কেনেকৈ শাসন কৰিব পাৰিম চ' থিতাপি মানে আহা মানে তেওঁ ইংলেণ্ডৰ পৰা আমাৰ ভাৰতবৰ্ষলৈ আহা থিতাপি লোৱাৰ দুটা উদ্দেশ্য মানে কি ভিডিঅ'টো কিয় বনাইছোঁ মই তোমালোকৰ লগত যাতে মই শ্বেয়াৰ কৰিব পাৰোঁ তোমালোকে কিবা এটা বুজিব পাৰা ভালকৈ কনচেপ্ট যাতে ক্লিয়াৰ হৈ যায় চ' মোৰ উদ্দেশ্যটো হৈছে এই ভিডিঅ'টো বনোৱাৰ সেইটো যাতে তোমালোকে বুজি পোৱা চ' ছেম ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমাৰ ভাৰতবৰ্ষত থিতাপি লোৱাৰ উদ্দেশ্যটো কি তেওঁলোক যে আমাৰ ভাৰতবৰ্ষত আহিব কিয় আহিব উদ্দেশ্য দুটা কি ফাৰ্ষ্ট উদ্দেশ্য মানে অবজেক্টিভ ফাৰ্ষ্ট উদ্দেশ্যটো হৈছে ভাৰতবৰ্ষত বেহা বেপাৰ কৰা ভাৰতবৰ্ষত কি কৰা বেহা বেপাৰ কৰা বেহা বেপাৰ মানে বিজনেছ আৰু ভাৰতবৰ্ষত ছেকেণ্ড যোনটো উদ্দেশ্য আছে সেইটো কৈছোঁ ভাৰতবৰ্ষত ইংৰাজৰ শাসন প্ৰতিষ্ঠা কৰা এতিয়া চোৱা ফাৰ্ষ্ট জেমছ মিল্ডেন হল আছিলে তেওঁ কি কৰিছিলে নাও চলাই আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে অনুমতি পত্ৰ লৈ পেলাই অ'কে তো আহি পেলাই তেওঁ কি চাইছে আমাৰ ভাৰতবৰ্ষটো বা ইমান সমৃদ্ধ ইমান ধনী চব ৰাজা মহাৰাজা আছে একদম ধুনীয়াকৈ আছে চবেই ভালকৈ আছে এটা চোৰো নাই এটা ভিক্ষাৰীও নাই চ' তেওঁলোকে ভাবিছে ভাৰতবৰ্ষত ইমান টকা পইচা আছে আমি কি কৰোঁ ভাৰতবৰ্ষলৈ আহি পেলাই বিজনেছ কৰোঁ এতিয়া চোৱা তেওঁলোকে তাত ধৰি লোৱা ফৰ এক্সাম্পল তেওঁলোকে তাত কলগেট বনায় এক্সাম্পলৰ কাৰণে কৈ আছোঁ দেই মাইণ্ড নল'বা কলগেট বনায় দাঁত ব্ৰাছ কৰিবলৈ চ' তেওঁলোকে তাত 20 টকাত ফৰ এক্সাম্পলৰ কাৰণে 20 টকাত বনাই আছে তো তেওঁলোকে আমাৰ ভাৰতবৰ্ষটো সেইটো ইমান ধুনীয়া আছিলে তেওঁলোকে ভাবিছে 20 টকাৰ মালটো আমি ইয়াত আহি পেলাই 200 টকাত বেচিম মই এটা উদাহৰণ দি আছোঁ অ'কে মই ৰিয়েলিটি মানে এটা মই উদাহৰণ দি আছোঁ তো 20 টকাৰ মালটো মই 200 টকাত বেচিম আৰু এনেকৈ কৰি পেলাই মই বিজনেছ কৰিম মানে ভাৰতবৰ্ষক লুটিম তেওঁলোকেতো লুটি লৈ গৈছে না $45 ট্ৰিলিয়ন তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ পৰা লুটি পেলাই তেওঁলোকৰ লণ্ডনত তেওঁলোকৰ ব্ৰিটেইনত তেওঁলোকৰ ইংলেণ্ডত লৈ গৈছে এতিয়া ফাৰ্ষ্ট অবজেক্টিভটো কি আছিলে তেওঁলোকে ভাৰতবৰ্ষত আহিব আৰু বিজনেছ কৰিব মানে আমাৰ ভাৰতবৰ্ষত মানুহকেইটাৰ লগত তেওঁলোকে বিজনেছ কৰিব আৰু ভাৰতবৰ্ষৰ মানুহ পোৱা ভাৰতবৰ্ষৰ বিজনেছমেনসকলৰ লগত পোৱা বা ভাৰতবৰ্ষৰ ৰজা মহাৰাজাসকলৰ লগত পোৱা তোমালোকে একেই মানুহ আছে আৰু ছেকেণ্ড আছিলে ভাৰতবৰ্ষত এনেকৈ কৰি তেওঁলোকেতো ইংলিছ কথা কয় আৰু ভাৰতবৰ্ষে ভাবিছে আৰে ইংৰাজী কথা পাতি আছে তেওঁলোকে বহুত কুল মানে একদম টাই লগাই আহে কোট লগাই আহে জোতা ব্লেক কালাৰ জোতা বগা চুলি ক'লা চুলি বগা মানুহ দেখাত সেইটো কাৰণে ভাৰতবৰ্ষৰ মানুহ সেইটো সময়ত ইনস্পায়াৰ হৈ গৈছিলে বা তেওঁলোকে ভাবিছিলে যে আমিও তেওঁলোকৰ নিচিনা হ'ম কিন্তু ভাৰতবৰ্ষটো অলৰেডি ইমান ধুনীয়া আছিলে যে ইংলেণ্ডে জাষ্ট তোমালোকে এটা কথা ভাবা হা এটা দেশে আন এটা দেশৰ লগত বিজনেছ কৰিব বা তেওঁলোকে জাষ্ট ডাইৰেক্ট কোম্পানী লৈ আহিছে ইষ্ট ইণ্ডিয়া কোম্পানী বিজনেছ কৰিবৰ কাৰণে মানে আমাৰ ইণ্ডিয়া যদি ভিক্ষাৰী হ'লেও হয় বা ইণ্ডিয়াত একো নাথাকিলেও হ'লেও হয় তেওঁলোকে বিজনেছ কৰিব আহিল হয় নেকি নাহিল হয় বুজি পাৰিছা চ' সেইটো এটা ৰিজন আছিলে যে আমাৰ ভাৰতবৰ্ষৰ মানুহকেইটাক লুটি পেলাই তেওঁলোকে ব্ৰিটেইনত লৈ যাব বা তেওঁলোকে ইংলেণ্ডত লৈ যাব আৰু ছেকেণ্ড উদ্দেশ্যটো আছিলে আমাৰ ভাৰতবৰ্ষত ৰাজত্ব কৰিব বুজি পাৰিছা সেইটো আছিলে চ' ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতবৰ্ষত থিতাপি লোৱাৰ উদ্দেশ্যটো এটা মই তোমালোকক ভালকৈ বুজাই দিছোঁ অ'কে 6 নম্বৰ কুৱেশ্যনটো আমি পঢ়িম ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতবৰ্ষৰ ক'ত কেতিয়া স্থাপিত হৈছে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ইংৰাজসকল ভাৰতবৰ্ষলৈ অহাৰ পিছত তেওঁলোকে বহুত জেগা দেখিছে বহুত প্লেচ চাইছে যে আমি ক'ত বিজনেছ কৰিব পাৰোঁ ইংৰাজসকলে ভাবিছে তো তেওঁলোকে ভাবিছে যে আমি
ফাৰ্ষ্ট টাইম আমাৰ প্ৰথম বিজনেছটো আমি এইটো ঠাইত কৰিম। তো এইটো ঠাইৰ নামেই কি আছিলে? সেই ঠাইটোৰ নাম আছিলে কি? মুছলিমপট্টম। আৰু বৰ্তমান মুছলিমপট্টমক অন্ধ্ৰপ্ৰদেশ নামেৰে জনা যায়। অ'কে, তেওঁলোকে কেতিয়া আহিছিলে? 1611 চনত, 1611 চনত। ভাৰতবৰ্ষৰ মুছলিমপট্টম মানে বৰ্তমান অন্ধ্ৰপ্ৰদেশ, তোমালোকে নাম শুনিছা? অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, প্ৰদেশ, অৰুণাচল প্ৰদেশ, তো চব প্ৰদেশ এতিয়া হৈছে। আগত মানে কি আছিলে? মুছলিমপট্টম মানে অন্ধ্ৰপ্ৰদেশ। আৰু কেন্দ্ৰ মানে কি কৈছে? ইয়াত যে কৈছে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰ, ফাৰ্ষ্ট টাইম বাণিজ্য কেন্দ্ৰ। বাণিজ্য মানে বিজনেছ কৰা, আৰু কেন্দ্ৰ হৈছে চেণ্টাৰ, মানে তেওঁলোকে এইটো ভাৰতবৰ্ষ, আৰু ভাৰতবৰ্ষৰ মুছলিমপট্টম মানে অন্ধ্ৰপ্ৰদেশত ইংলেণ্ডৰ পৰা ডাইৰেক্ট ইয়াত আহিছে, ট্ৰান্সফাৰ তেওঁলোকে ইয়াত আহি বহিছে, আৰু ইয়াৰ পৰাই তেওঁলোকে চব অপাৰেশ্যনবোৰ কৰিব। অন্ধ্ৰপ্ৰদেশৰ পৰা তেওঁলোকে অৰুণাচল প্ৰদেশ যাব, তেওঁলোকে উত্তৰ প্ৰদেশ যাব, তেওঁলোকে মধ্যপ্ৰদেশ যাব, তেওঁলোকে দিল্লী যাব, তেওঁলোকে মুম্বাই যাব, তেওঁলোকে কলকাতা যাব, তেওঁলোকে অসমলৈ আহিব, তেওঁলোকে বোলে লাডাখ যাব, লাডাখ যাব, তেওঁলোকে বোলে কেৰেলালৈ আহিব, বেংগলোৰলৈ আহিব, তেওঁলোকে বাংগাললৈ আহিব। অ'কে, তেওঁলোকে গোৱালৈ যাব গা ধুবলৈ, তেনেকুৱা মানে। অ'কে, চ' ফাৰ্ষ্ট টাইম তেওঁলোকে চেণ্টাৰ, মানে ইয়াৰ পৰাই মানে তেওঁলোকে চব কণ্ট্ৰল কৰিব। অ'কে, যোনটো আমাৰ ভাৰতবৰ্ষৰ মষ্ট অফ দি কোম্পানীজৰ চেণ্টাৰ কি? মুম্বাইত মানে চব হেডকোৱাৰ্টাৰ্ছবোৰ আছে, মানে তাৰ পৰাই তেওঁলোকে চব মেনেজ কৰে। অ'কে, মুম্বাই কোৱা, তোমালোকে হায়দৰাবাদ কোৱা, বেংগলোৰ কোৱা, তো তেওঁলোকে সেই 3-4টা বা কলকাতা কোৱা, এই গোটেইখিনি 3-4টা ষ্টেটৰ পৰা তেওঁলোকে চব ভাৰতবৰ্ষৰ যিমান ঠাই আছে চবতে তেওঁলোকে ছাৰ্ভিচ বা তেওঁলোকে প্ৰডাক্ট তেওঁলোকে চেল কৰি আছে। মানে তেওঁলোকে এটা হেড বনাই লৈছে, এটা হেড কোৱাৰ্টাৰ বনাই লৈছে, এটা প্লেচ বনাই লৈছে, য'ত তেওঁলোকে থাকি পেলাই গোটেই ঠাইত য'ত তেওঁলোকে বিজনেছ কৰি আছে চব তেওঁলোকে কণ্ট্ৰল কৰিব। এটা ঠাই লাগিব ন। অ'কে, বুজি পাৰিছা? তোমালোকে বৰ হৈ আছে নেকি? বৰ নহ'বা, বৰ হ'লে বেয়া, বৰ হ'ব। তোমালোকে মনোযোগ দি শুনি থাকা, মই তোমালোকক বুজাই গৈ আছোঁ। 7 নম্বৰ কুৱেশ্যন, ফৰ্ট উইলিয়াম কি? ইষ্ট ইণ্ডিয়া কোম্পানীৰ কলকাতাত বাণিজ্য কৰা কেন্দ্ৰটোৰ নাম। ফৰ্ট উইলিয়াম কি? ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কলিকাতাত এটা কেন্দ্ৰ খুলিছিলে, এটা বিজনেছ খুলিছিল, আৰু সেই বিজনেছটোৰ নামেই হৈছে ফৰ্ট উইলিয়াম। অ'কে, বুজি পাৰিছা? কলকাতাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা বিজনেছ খুলিছিলে, এটা ব্যৱসায় কৰাৰ কাৰণে এটা বিল্ডিং বনাইছিলে। অ'কে, তোমালোকে বিজনেছ মানে ক'লেতো চকুটো বন্ধ কৰিলে আমি বিল্ডিঙে দেখা পাওঁ না। তোমালোকে ফ্লিপকাৰ্ট কোৱা, তোমালোকে এমাজন কোৱা, আমি TCS ৰতন টাটা বা আমি টাটা ইণ্ডাষ্ট্ৰি কোৱা, আমি ৰিলায়েন্স ইণ্ডাষ্ট্ৰি কোৱা, চকু বন্ধ কৰিলে আমি এটা কোম্পানী বুলি ক'লে তুমি বিল্ডিঙেইটো দেখা পাওঁ না, বিল্ডিং। অ'কে, চকু। তো ইষ্ট ইণ্ডিয়া কোম্পানীৰ কলকাতাত বাণিজ্য কৰা কেন্দ্ৰটোৰ নামেই হৈছে ফৰ্ট উইলিয়াম। অ'কে, এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো আমি পঢ়িম। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভাগ কৰিব পাৰি সময় উল্লেখ কৰি লিখা। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসন। এতিয়া চোৱা, ইয়াত প্ৰশ্নটো আমি ভালকৈ বুজি পালে আমি কুৱেশ্যনটো বহুত ভালকৈ আমি লিখিব পাৰিম। অ'কে, পৰাধীন ভাৰত, পৰাধীন মানে কি? পৰাধীন, পৰা মানে কি? পৰ, আৰু অধীন মানে থকা, পৰৰ অধীনত থকা, পৰ মানে ব্ৰিটিছ। তো পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱা মানে সময়খিনি, মানে কিমান সময়, কিমান বছৰ তেওঁলোকে মানে ব্ৰিটিছে আমাৰ ভাৰতবৰ্ষত আছিলে, সেইটো কৈছে মানে বস্তু। মই উত্তৰটো তোমালোকক বহুত ভালকৈ বুজাই দিম। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভাগ কৰিব পাৰি সময় উল্লেখ কৰি লিখা, এইটো হৈছে প্ৰশ্নটো। এতিয়া মই উত্তৰটো কৈ আছোঁ। ক নম্বৰ হৈছে সময় উল্লেখ কৰিব কৈছে ন, সময়। তো মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহলৈকে মোগল সাম্ৰাজ্যৰ পতন মানে শেষ। মোগল সাম্ৰাজ্য, এতিয়া চোৱা, আমাৰ ভাৰতবৰ্ষত অকল ব্ৰিটিছসকলে অহা নাছিল, তাৰ আগতে বহুত মানুহ আহিছিলে, মানে ৰাজত্ব কৰিবলৈ আহিছিলে। তো ব্ৰিটিছসকলৰ আগত আহিছিলে মোগলসকল, এইটো কৈছিলে। মোগল সাম্ৰাজ্যৰ পতন মানে আমাৰ দেশৰ ৰজা মহাৰাজাসকলে মোগল সাম্ৰাজ্য মানে মোগলসকলৰ লগত যুদ্ধ কৰি, ৱাৰ কৰি তেওঁলোকক
হাৰি যে গ'ল, হাৰি যোৱাৰ পিছত তেওঁলোকে বিন্দাছ হৈ গ'ল। তাৰপিছতে আকৌ সেইটো সময়তে কি হৈছে, ব্ৰিটিছসকল আমাৰ ভাৰতবৰ্ষলৈ আহি গ'ল। ঠিক আছে, মোগল সাম্ৰাজ্যৰ পতন। তোমালোকে এটা মুভি চাবা, মুভিটোৰ নাম হৈছে ছাবা মুভি। ছাবা মুভিটো চালে তোমালোকে গম পাই যাবা মোগল সাম্ৰাজ্য কেনেকুৱা আছিলে, মোগল সাম্ৰাজ্য কোনে লিড কৰিছিলে, অ'কে, এইবোৰ তোমালোকে গম পাই যাবা। তো মোগল সাম্ৰাজ্য শেষ হোৱাৰ পিছৰ মানে মোগল সাম্ৰাজ্য যে শেষ হৈ গ'ল, মানে মোগলসকল আমাৰ ভাৰতবৰ্ষৰ পৰা গুচি গ'ল, সেইটো সময়ৰ পৰা আৰম্ভ কৰি পেলাই চিপাহী বিদ্ৰোহ 1857 চনত চিপাহী বিদ্ৰোহ যে হৈছিল, সেই সময়লৈকে আমি ফাৰ্ষ্ট ভাগটো আমি ক'ব পাৰিম। অ'কে, তাৰপাছতে আকৌ এটা চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত। তো তাৰ এক বছৰ পিছত মানে 1858 চনৰ খ্ৰীষ্টাব্দৰ পৰা, মানে চনৰ পৰা বা খ্ৰীষ্টাব্দৰ পৰা একেই হয়। তো 1858 চনৰ পৰা 1947 চনৰ ভাৰতীয় মানে আমাৰ হাতত ক্ষমতা অহালৈকে বা হস্তান্তৰ অহালৈকে এইটো হৈছে আৰু এটা সময়। তোমালোকে চাগে বুজা নাই, মই তোমালোকক বুজাইছোঁ যে কৈছে যে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাত আমাৰ ভাৰতবৰ্ষটো কোনে ৰাজত্ব কৰিছিলে, ব্ৰিটিছসকলে। ভাৰতবৰ্ষত কোনে ৰাজত্ব কৰিছিলে, ব্ৰিটিছসকলে। তো ব্ৰিটিছসকলে যে ৰাজত্ব কৰিছিলে সেই সময়ছোৱাক আমাক মানে প্ৰশ্নত কৈছে যে বুজাই লিখা, মানে বুজাবলৈ কৈছে প্ৰশ্ন। তো সময়খিনি দুটা ভাগত ভগাই দিছে। এটা হৈছে মোগলসকল যেতিয়া আমাৰ ভাৰতবৰ্ষৰ পৰা গুচি গ'ল, মানে আমি তেওঁলোকক ভগাই দিলোঁ। অ'কে, চ' সেইটোৰ পৰা 1857 চনলৈকে যি এটা বিদ্ৰোহ হৈছিলে, সেই বিদ্ৰোহটোৰ নাম আছিলে চিপাহী বিদ্ৰোহ। তো সেইটো হৈছে এটা সময়ছোৱা। তাৰপিছতে তাৰ এবছৰ পিছত মানে 1858 চনৰ পৰা 1947লৈকে ভাৰতবৰ্ষৰ পৰা যেতিয়ালৈকে ব্ৰিটিছসকল গুচি গ'ল আমাৰ হাতত আমাৰ স্বাধীন দি পেলাই। অ'কে, ইয়াতে গৈছিলোঁ 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 চনত ভাৰতীয়ৰ হাতত, ভাৰতীয়ৰ হাতত ক্ষমতা, মানে এতিয়াৰ পৰা ভাৰতবৰ্ষক আমি চলাম, আমি ৰাজত্ব কৰিম, আমি থাকিম। অ'কে, মানে ব্ৰিটিছসকলে কোনো ধৰণৰ এটেক কৰিব নোৱাৰিব, আমাক গালি দিব নোৱাৰিব, আমাক মাৰিব নোৱাৰিব, আমাক জেলত ভৰাই ৰাখিব নোৱাৰিব। অ'কে, চ' সেইটো ক্ষমতা অহালৈকে বা হস্তান্তৰ মানে সেইটোৱে বস্তু, মানে অহা, হস্তান্তৰ মানে অহা। অ'কে, ট্ৰান্সফাৰ হোৱা। তো হস্তান্তৰ হোৱালৈকে এইটো হৈছে ছেকেণ্ড সময়ছোৱা। কনচেপ্ট ক্লিয়াৰ কৰা কনচেপ্ট। ফাৰ্ষ্ট সময়ছোৱা হৈছে মোগলসকল যোৱাৰ পিছৰ পৰা 1857লৈকে এটা বিদ্ৰোহ হৈছিলে, এই বিদ্ৰোহটো, এইটো হৈছে এটা সময়ছোৱা। তাৰপিছত এবছৰ পিছত 1858 চনৰ পৰা 1947 মানে আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হোৱালৈকে, মানে আমাৰ হাতত ক্ষমতা অহালৈকে যে আমি এতিয়া আমাৰ দেশখনক চলাব পাৰিম, এই দুটা সময়। অ'কে, তোমালোকে নোট কৰিলে বা তোমালোকে লিখিলে আৰু ভালকৈ তোমালোকে বুজি পাইছা, মই জাষ্ট তোমালোকে বুজাই দিম। অ'কে, বুজি পাৰিছা? তাৰপাছতে 9 নম্বৰ কুৱেশ্যন কৈছে, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? এতিয়া চোৱা, ভাৰত চৰকাৰ আইন, কুৱেশ্যনটো কিমান ভাল লাগিছে ন? ভাৰত চৰকাৰৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? প্ৰণয়ন মানে লগাইছিলে। অ'কে, তো এতিয়া কুৱেশ্যনটো পঢ়ি কিমান ভাল লাগিছে, কিন্তু ইয়াৰ উত্তৰটো শুনিলে ইমানেই বেয়া লাগে। ভাৰত চৰকাৰ আইন ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে, অ'কে, চোৱা 1857 চনত চিপাহী বিদ্ৰোহ হৈ গৈছিলে। চ' তেতিয়া ব্ৰিটিছসকলে ভয় খাই গৈছিল। তো তাৰ এক বছৰ পিছতে তেওঁলোকে ভাৰত চৰকাৰ আইন লৈ আহিছে, লাগু কৰি দিছে। কি লাগু কৰিছে বোলে, আৰু উদ্দেশ্যটো শুনি পেলাই খং উঠি যাব। অ'কে, ইয়াত কৈছে যে ভাৰত চৰকাৰ আইন ব্ৰিটিছ সংসদে মানে ইংলেণ্ডত বহি পেলাই তেওঁলোকে ডিছকাছ কৰিছে, তেওঁলোকে মানে কৈছে যে ভাৰতবৰ্ষত এই ৰুলটো লগোৱা যাতে চিপাহী বিদ্ৰোহৰ নিচিনা আৰু কোনো বিদ্ৰোহ নহয়। সেইটো কাৰণে তেওঁলোকে কৈছে যে ভাৰতবৰ্ষৰ মানুহক কণ্ট্ৰল। অ'কে, চ' ভাৰত চৰকাৰ আইন ব্ৰিটিছ সংসদে 1858 চনৰ 2 আগষ্ট তাৰিখে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰতবৰ্ষত শাসন কৰাৰ ক্ষমতা উদ্দেশ্যত এই আইন প্ৰণয়ন কৰিছিল। ব্ৰিটিছৰ সংসদৰ
মানুহে ব্ৰিটিছ চৰকাৰক কৈছে যে এতিয়ালৈকেতো তোমালোকে ভাৰতবৰ্ষত শাসন কৰিছা ঠিক আছে, কিন্তু এতিয়া তোমালোকে ভাৰতবৰ্ষত পোনপটীয়াকৈ মানে ডাইৰেক্টলি শাসন কৰা, মানে কোনো ধৰণৰ ভাৰতবৰ্ষৰ থকা মানুহৰ তাতো কিছুমান নিয়ম নীতি আছিলে, কিন্তু এতিয়া তেওঁলোকৰ নিয়ম মানিব নালাগে, আমি যি নিয়ম বনাই দিম সেই নিয়মেই তেওঁলোকে মানে ভাৰতীয়ই মানিব লাগিব। অ'কে, চ' সেইটো কৈছিলে যে ইংলেণ্ডৰ সংসদে 1858 চনৰ 2 আগষ্ট তাৰিখে ইংলেণ্ডৰ সংসদে মানে এটা বেলেগ এটা প্ৰতিষ্ঠান, তেওঁলোকে ইংলেণ্ডৰ চৰকাৰক কৈছে, মানে দুটা কিন্তু ইংলেণ্ডৰে লাগে, ইংলেণ্ডৰ চৰকাৰ ইংলেণ্ডৰ সংসদ একেই। ইংলেণ্ডৰ চৰকাৰক কৈছে যে পোনপটীয়াকৈ কৈছে যে তোমালোকে ডাইৰেক্টলি ভাৰতবৰ্ষত তোমালোকে কণ্ট্ৰল কৰা, আৰু এই যে কণ্ট্ৰল কৰাৰ এই উদ্দেশ্যটোৰ কাৰণে তেওঁলোকে ভাৰত চৰকাৰ আইন গঠন কৰিছিলে। ভাৰত চৰকাৰ আইন গঠন কৰাৰ মেইন উদ্দেশ্যটোৱেই আছিলে ভাৰতবৰ্ষক ডাইৰেক্টলি কণ্ট্ৰল কৰা। 1857 চনৰ আগলৈকে ভাৰতত ডাইৰেক্টলি তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাছিলে, অলপ তেওঁলোকে বিজনেছ কৰি মানে তেওঁলোকৰ সাম্ৰাজ্যটো ডাঙৰ কৰি আছিলে। অ'কে, তাৰ পাছতে যে তেতিয়া আমাৰ 1857 তেতিয়া বহুত মহাপুৰুষ আছিলে, তেওঁ তেতিয়া বহুত কি ক'বা আমাৰ দেশক ভাল পোৱা বহুত মানুহ আছিলে, তেওঁলোকে বিদ্ৰোহ কৰি দিছিলে, আৰু সেই বিদ্ৰোহৰ নামেই দি দিছে 1857 চনত হোৱা চিপাহী বিদ্ৰোহ। চ' এই বিদ্ৰোহটো হোৱাৰ পিছতে ব্ৰিটিছে ভয় খাই গৈছে, ব্ৰিটিছৰ সংসদ লৰি গৈছে। তাৰ পাছতে তেওঁলোকে আইন বনাই দিছে যে 1858 চনতে এবছৰ যোৱাৰ পিছতেই তেওঁলোকে আইন বনাই দিছে যে ভাৰত চৰকাৰ আইন আনা, আৰু এই আইন মতে মানে ব্ৰিটিছৰ সংসদে ব্ৰিটিছৰ চৰকাৰক কৈছে ডাইৰেক্টলি কণ্ট্ৰল কৰা, কাক? ভাৰতবৰ্ষত থকা মানুহক, ভাৰতবৰ্ষক, ডেট মিনছ। অ'কে, খং উঠিছেনে? তেতিয়া সেই সময়ত থকা আমাৰ যি শ্বহীদ হৈ গৈছে দেশ প্ৰেমিকসকল, তেওঁলোকৰো খং উঠিছিলে, হয়। চ' তাৰ পাছতে 1947 চনত আমাৰ দেশ ৰাজত্বৰ মানে কাৰ ৰাজত্বৰ পৰা? ব্ৰিটিছৰ ৰাজত্বৰ পৰা মুক্ত হৈছিল। বহুত কথা আছে, হয়নে? 10 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? প্ৰণয়ন মানে মই এইটো আগতে কৈছিলোঁ, প্ৰণয়ন মানে লাগু কৰাই দিয়া, তো ভাৰতীয় পৰিষদ আইন কেতিয়া? 1861 খ্ৰীষ্টাব্দ। 1858 খ্ৰীষ্টাব্দ বা চনত কি হৈ গ'ল? ভাৰত চৰকাৰ আইন আহি গ'ল, আৰু 1861 চনত মানে 3 বছৰ পিছতেই ভাৰতীয় পৰিষদ আইন আহিব। তো ব্ৰিটিছ সংসদে আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এই আইন প্ৰণয়ন কৰা হৈছিল। ভাৰতীয় পৰিষদ আইন 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে আধুনিক প্ৰশাসন মানে নতুন প্ৰশাসন আহিছিলে, মানে প্ৰশাসন মানে কি? প্ৰশাসন মানে আমাৰ ডিফেন্স, আমাৰ পুলিচৰ কথা কৈ আছে, আমাৰ সেইটো সময়ৰ পুলিচৰ কথা কিন্তু দেই, মানে ইংৰাজৰ সময়ত পুলিচৰ কথা কৈছে। চ' সেই প্ৰশাসনৰ ব্যৱস্থাটোৰ বিষয়ে পুলিচে কেনেকৈ কাম কৰিব, এতিয়া পুলিচে কেনেকৈ কাম কৰি আছে, আৰু তেতিয়া ব্ৰিটিছৰ পুলিচ মানে ব্ৰিটিছৰ কাৰণেইটো কাম কৰিব না, মানে আমাৰ ভাৰতবৰ্ষৰ যিমান দেশ প্ৰেমিক আছিলে তেওঁলোকে যদি দেশটোক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যদি আন্দোলন কৰিছিলে, পুলিচসকলে তেওঁলোকক ধৰি পেলাই জেলত ভৰাই দিয়ে, আৰু সেই সময়ত যিমান কেদি আছিলে, মানে যিমান জেলৰ ভিতৰত মানুহ আছিলে, চব দেশ প্ৰেমিকেই আছিলে মেক্সিমাম। তো আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক যে কৈছে যে এইটো আমি প্ৰশাসন ব্যৱস্থা আনিছোঁ, তোমালোকে এই বস্তুটোৰ বিষয়ে, এই প্ৰশাসন ব্যৱস্থাটোৰ বিষয়ে তোমালোকে বুজি লোৱা, তোমালোকে জানি লোৱা। তো শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়াৰ উদ্দেশ্যত এই আইন প্ৰণয়ন কৰা হৈছিলে। এই আইন মানে ভাৰতীয় পৰিষদ আইন। অ'কে, ঠিক আছে।